नमस्कार कलम भाई, वेलकम बैक टू माई एडिशन वीडियो। वोटिंग के बाद मैं आज आप लोगों के लिए एक अपडेट लेकर आया हूँ और पहले मैं आशा करता हूँ आप लोग सब ठीक है और मैं भी ठीक हूँ। बात है कि मैं थोड़ा बिजी होने के कारण बहुत दिन से मतलब कोई दिनों से वीडियो अपडेट नहीं कर पाया था। आज मैं आप लोग के सामने एक जैसे हम जुलाई महीना में फसल बीमा योजना फसल का संरक्षण के लिए प्रोटेक्शन के लिए किसान भाई के लिए, तो आज सितंबर के 27 तारीख में एक पॉलिसी वितरण एक प्रोग्राम किया गया है हमारा सब डिवीजन एग्रीकल्चर ऑफिस में। और यहाँ हमारा मान्य सब डिवीजन एग्रीकल्चर ऑफिसर सीनियर एडीओ और मान्य एडीओस और यहाँ उपस्थित एक बैंक ऑफिसर भी था ग्रामीण विकास बैंक से और हमारा एग्री एक्सटेंशन असिस्टेंट सब मिल के ये कार्य हमें सफलता क्या है। और इन विधि के जरिए मैं जरूर बोलना चाहूँगा जिन किसान भाइयों ने पॉलिसी किया है सर्टिफिकेट आज के दिन में नहीं मिला वो लोग भी सो मिलेगा, क्योंकि हमारा एग्री एक्सटेंशन स्टेशन जो होता है वो अपना अपना इलाका अपना गांव में जाकर के जो गांव का प्रधान होता है गाँव वाला उसी के हाथ में देगा और खुद अपने हाथों को भी बांधेगा, इसलिए चिंता करने का जरूरत नहीं है। तो आप लोग मेरी वीडियो के अंत तक बने रहिए क्योंकि ये वीडियो किसान भाइयों के लिए बहुत जरूरी है, इसलिए आप लोग बने रहिए अंत तक। अभी हुआ हमारा पुलिस स्टेशन पर सबसे आगे हमारा उपनंदा फाटरी सर मतलब एसटीओ सर को फेलिसिटेट किया गया है। इसके बाद मान्य एमएलए को तो नहीं आ पाया, इसका असिस्टेंट को फेलिसिटेट किया गया है। असम ग्रामीण विकास बैंक का मैनेजर साहब को फेलिसिटेट किया गया है। सॉरी मुझे नाम नहीं पता नहीं मिला इसलिए नहीं डाला। तो अभी आया हमारा मान्य सीनियर अशोक दास सर को फेलिसिटेट किया गया है। प्रिय दर्शकों, फेलिसिटेशन प्रोग्राम तो खत्म होने के बाद फ्यूचर जनरली इंश्योरेंस माइक्रो ब्रांच का जो भी मैनेजर है वो इम्पोर्टेंट बात आप लोगों को सुनाने वाले, आप लोग सुनते जाइए। বিশেষকৈ আমাৰ বানপানী, খৰাং, পোক-পৰুৱাৰ আক্ৰমণ, শিলা বৰষুণ বা আপোনাৰ বজ্ৰপাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা আপোনালোকৰ খেতিটো নষ্ট কৰে। আৰু খেতিটো নষ্ট হোৱাৰ পিছত আপোনালোকে দুই ধৰণে ক্লেইম পাব পাৰে। এটা হ'ল ব্যক্তিগত আধাৰত আৰু এটা হ'ল আপোনালোকৰ এৰিয়া বেচিছ। এৰিয়া বেচিছত আপোনালোকে মেইনলি চাই যে আপোনালোকৰ প্ৰডাকশ্যনটো এই বছৰত কেনেকুৱা। যদি আপোনালোকৰ খেতিৰ উৎপাদন যোৱা 5 বছৰৰ তুলনাত হ্ৰাস হয় কম হয় তেতিয়া প্ৰতিজন ফাৰ্মাৰে ইয়াৰ পৰা লাভ পায়। যিমান শতাংশ কম হৈছে সেই হিচাপত আপুনি টকা পাব। সাপোজ যোৱা 5 বছৰত আমাৰ এৰিয়াত 10 মোন প্ৰতি বিঘাত ধান হৈছিল। এই বছৰ কি হ'ল দেখা গ'ল যে 9 মোন বা 9.5 মোন 10 বছৰ 10 মোনৰ কম আহিছে। তেতিয়া প্ৰতিজন ফাৰ্মাৰে যিমান শতাংশ কম আহিছে মানে 3 মোন কম হৈছে বা 2 মোন কম হৈছে এই টকাখিনি ফাৰ্মাৰে ক্লেইম হিচাপে পাই যাব। এৰিয়া বেচিছত আপোনালোকৰ বিভিন্ন কাৰণত খেতি নষ্ট হ'ব পাৰে। বানপানী, খৰাং, পোক-পৰুৱাৰ আক্ৰমণ বা বতৰৰ কণ্ডিশ্যন বেয়া হ'লে এতিয়া আমাৰ খেতিবিলাকত কি ৰঙা হৈ গৈছে, হালধীয়া হৈ গৈছে, ইয়াৰ বাবে উৎপাদনটো হ্ৰাস হ'ব পাৰে। আৰু তেনেকুৱা অৱস্থাত আমি যেতিয়া হাৰ্ভেষ্টিং টাইম আহে শস্য চপোৱাৰ সময়ত আমি এটা ক্ৰপ কাটিং এক্সপেৰিমেণ্ট কৰোঁ। এই ক্ৰপ কাটিং এক্সপেৰিমেণ্টৰ আমি চাওঁ যে আপোনালোকৰ এৰিয়াত কিমান উৎপাদন হৈছে। যদি উৎপাদনটো যোৱা 5 বছৰ তুলনাত কম হয় তেতিয়া আপোনালোকৰ প্ৰতিজন ফাৰ্মাৰে ক্লেইম পাব। আৰু ইয়াৰ লগতে দুটা চিষ্টেম আছে। এটা হ'ল আপোনালোকৰ প্ৰিভেণ্টেড ছয়িং, মানে যেতিয়া আপোনালোকে ধানটো ৰুৱে তেনেকুৱা অৱস্থাত যদি এটা ব্লকত 75% বা তাতকৈ বেছি অঞ্চলত বানপানী বা খৰাং হয় তেতিয়া প্ৰতিজন ফাৰ্মাৰে ইঞ্চুৰেঞ্চৰ বাবে ক্লেইম পায়। বা মাজভাগৰ অৱস্থাত যেতিয়া চলি আছে ষ্টেজ এনেকুৱা ষ্টেজত যদি বানপানী বা খৰাং হয় আৰু আপোনালোকৰ এটা অঞ্চল যদি কণ্টিনিউ 35 ডেজ বৰষুণ হোৱা নাই বা বানপানী হৈছে তেনেকুৱা অৱস্থাত প্ৰতিজন ফাৰ্মাৰে ইয়াৰ পৰা ক্লেইম পাব। বা আপোনালোকৰ ব্যক্তিগতভাৱেও নিজে ইঞ্চুৰেঞ্চৰ বাবে ক্লেইম পাব পাৰে। আপোনালোকে পলিচিটো লোৱাৰ পিছত যদি আপোনালোকৰ খেতিটোত প্ৰাকৃতিক দুৰ্যোগ যেনে আপোনালোকৰ বজ্ৰপাত, ভূমিস্খলন বা লেণ্ডশ্লাইড, বজ্ৰপাত, ভূমিস্খলন, আপোনালোকৰ হাৰ্ভেষ্টিং টাইমত শস্য চপোৱাৰ সময়ত ৰেইন বৰষুণ যিটো পৰে সেইটো বা ক্লাউড ব্ৰাষ্ট অতিপাত বৰষুণ হ'লে আপোনালোকে ব্যক্তিগতভাৱে ইঞ্চুৰেঞ্চৰ বাবে ক্লেইম কৰিব লাগে। আৰু এইটো প্ৰচেছটো হ'ল আপোনালোকে পলিচিটো ল'ব। এই পলিচিত আপোনালোকৰ এটা আইডি নাম্বাৰ আছে যাক আমি পলিচি আইডি বুলি কওঁ। সেই পলিচি আইডিটো নাম্বাৰ লৈ আপোনালোকে টল ফ্ৰী নাম্বাৰ আছে সেই টল ফ্ৰী নাম্বাৰত ফোন কৰিব লাগিব। টল ফ্ৰী নাম্বাৰত ফোন কৰি নিজৰ অভিযোগটো দিব লাগিব যে মোৰ খেতিটো অমুক কাৰণত নষ্ট হৈছে। তেতিয়া আপোনালোকৰ খেতিত 7 দিনৰ ভিতৰত এটা সাৰ্ভে হ'ব। সাৰ্ভে হোৱাৰ পিছত যিমান শতাংশ আপোনাৰ খেতিটো নষ্ট হৈছে সেই হিচাপে আপোনালোকে ক্লেইম পাব। প্ৰচেছ আৰু এটা আছে, আপোনালোকে অফলাইনত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত এটা লিখিতভাৱে আবেদন দিব পাৰে। লগত আপোনালোকৰ পলিচিটো এটা জেৰক্স কপিটো
গাঁঠি দিব লগতে আপোনাৰ ডকুমেণ্টছখিনি গাঁঠি দি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত অফলাইনত আপোনালোকে আবেদন কৰিব পাৰে বা এটা মোবাইলত এটা এপ আছে এপ্লিকেশ্যন আছে ক্ৰপ ইঞ্চুৰেঞ্চ বুলি সেই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি তাতে আপোনালোকে ইনফৰমেশ্যনটো বা আবেদনটো দিব পাৰে এই আবেদন কৰাৰ এসপ্তাহৰ ভিতৰত আপোনালোকৰ খেতিটো ছাৰ্ভে হ'ব আৰু ছাৰ্ভে হোৱাৰ পিছত আপোনালোকে যিমান শতাংশ নষ্ট হৈছে সেই হিচাপত আপোনালোকে ক্লেইম পাই যাব এইকেইটা হ'ল আপোনালোকৰ কেৱল ইণ্ডিভিজুৱেলি মই ক'লো কি ভূমিস্খলন প্ৰথমতে বা বজ্ৰপাত হ'ব লাগিব ভূমিস্খলন হ'ব লাগিব তাৰ পৰা হ'ব লাগিব আপোনালোকে যেতিয়া সময়ত আপোনালোকৰ খেতিত পানী পৰিব লাগিব শস্যবিলাক যিমান শতাংশ নষ্ট হৈছে সেই হিচাপত আপোনালোকৰ ক্লেইম পাই যাব 50% ডেমেজ হ'লে 50% টকা পাব 20% ডেমেজ হ'লে 20% কমিটি দি পেলালোঁ আমাৰ চিডলি ব্লকৰ আণ্ডাৰত আমাৰ চাৰ্কেল কৰে বেংকত গতিকে নিশ্চয় গম পাই যে আমি ইঞ্চুৰেঞ্চ কেনেকৈ কৰিব লাগে পদ্ধতিটো গম পাই পিছে তথাপিও মই এবাৰ কৈছোঁ যে প্ৰতিটো ছিজনতে যেতিয়া আমাৰ ছিজনটো আৰম্ভ হয় তেতিয়া এটা আমি এৱাৰনেছ কৰোঁ সেই ক্ৰপ ইঞ্চুৰেঞ্চ কৰাৰ পিছৰ পৰাই আমি কি আপোনালোকৰ বাবে প্ৰগ্ৰামটো আৰম্ভ কৰোঁ আৰু তেতিয়া আপোনালোকে নিজৰ নামটো সেই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত অন্তৰ্ভুক্ত কৰিব পাৰিব এবাৰ আমাৰ নেক্সট ছিজনত আমাৰ আহি আছে আমাৰ ৰবিত আপোনালোকৰ বাবে থাকিব পটেটো মাষ্টাৰ্ড মানে আলু সৰিয়হ আৰু বড়ো ধান বা এৰি ধান এই তিনিটাৰ ওপৰত আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰিব এইটো আমাৰ হয়তো নৱেম্বৰ বা ডিচেম্বৰ পৰা আৰম্ভ হ'ব তেতিয়া আপোনালোকে এটা ফৰ্ম ল'ব ফৰ্ম লোৱাৰ পিছত এই ফৰ্মটো ফিল আপ কৰি যাতে আপোনাৰ নিজৰ আধাৰ কাৰ্ড বেংক পাছবুক আৰু লেণ্ড ডকুমেণ্টছটো গাঁঠি দি আৰু লগতে 100 টকা এটা প্ৰিমিয়াম আপোনালোকক দিলে আপোনালোকে নিজৰ নামত এটা ইঞ্চুৰেঞ্চ কৰিছে তাৰপিছত আপোনালোকে পলিচি পাওক বা মোবাইলত এটা আপোনালোকৰ মেছেজত কৰি আপোনালোকৰ পলিচি পাইছে পলিচি নাম্বাৰ প্ৰতিজন ফাৰ্মাৰ্ছৰ মোবাইলত এটা পলিচি নাম্বাৰ SMS-ৰ থ্ৰু দি পাই যায় লগতে আমাৰ লনি ফাৰ্মাৰ্ছৰ বাবে এইটো বেংকে কৰি দিব আপোনালোকৰ একো नोंखौ अननाया आंनि जेब्लासिम थागोन। तो गाइस कैसा लगा मेरा वीडियो अगर अच्छा लगे तो लाइक करो शेयर करो सब्सक्राइब करो अगर नया तो ज़रूर प्लीज़ सब्सक्राइब करो शेयर करो ताकि मेरा नए नोटिफिकेशन तुरंत आपके पास पहुँचे तो सनराइज शुक्रिया आज का वीडियो इतना ही है तो सी यू नेक्स्ट वीडियो जय हिंद जय भारत।